হেল্ল', মিষ্টাৰ বৰুৱা, এবাৰ আহিবচোন আবেলি লৈ আমাৰ ঘৰত এপাক। এই বিজনেছৰে সকাম এটা আছিল আপোনাৰ লগত, আহিব। ই বাবা ক'ত গ'ল? বাবা শুনছো। বাবা ঠিক আছে কোৱা। আমাৰ মাজনী আহিব আছে বোলে আজি, যাচোন অলপ আগুৱাই লৈ আহ। ঠিক আছে যা। ইমান টাইম হ'ল এতিয়ালৈ আহিয়ে পোৱা নাই। পাপাক কেতিয়াবাই কল কৰিলোঁ, দাদাও আহিয়ে পোৱা নাই। শুনি আহি পাইছা? এই মোৰ গাড়ীখন বেয়া হৈছে, সেইটো এনে গেৰেজ কৰিলোঁ। ব'লা, এতিয়া পাপায়ো ৰখি আছে। ইমান দেৰি হ'ল, সিহঁত দেউতা আহিয়ে পোৱা নাই। পাপা মই আহি গ'লো। আৰে মাজনী আহি গ'লা? তো অসুবিধা পোৱা নাই ৰাস্তাত? সঁচা নে? হ'ব পাপা, মই তোমাক বেয়া পাইছোঁ। মাজনী তুমিতো জানাই মোৰ বিজনেছত কিমান কাম। যোৱা মাজনী, যোৱা অলপ তেজ হৈ লোৱা, যোৱা। পাপা তোমাৰ এটা কথা বেয়া দিয়া, নাপাবা। কোৱা। কাইলৈ মই গাঁও ফুৰিব গৈছোঁ। হ'ব, নিশ্চয় যাবা তুমি। তই কি আজি আহিছ ফুৰিবলৈ যাব নহ'লে নেকি? পাপা চোৱাচোন কেনেকৈ তই মনে মনে থাকচোন অলপ। কি ইমান মোৰ ওপৰত কিয় উঠাইছা? তই হ'ব, তই মোক শিকাব নালাগে, তোৰ দেউতাৰে মই। হয় নেকি? হ'ব, তই মনে মনে থাক। পিছত গম পাবা। ইয়া আহিছে দেখোন, খবৰ লৈ বল বল, তাই আমাক দেখি একেবাৰে পাগল হৈছে বুজল। হিয়া বা কি কৰি আছে? বলছো চাওঁ, বলছো। হিয়া, হিয়া। বাপৰে, তহঁত ইমান দিনৰ মূৰত লগ পালো। পিছে তহঁতৰ কি খবৰ? ভালে। আমাৰ ভালে দে। তোৰ? মোৰ ভালে দে। হ'ব দে, তই গুৱাহাটীত গৈ আমাক পাহৰিয়ে গলি। নাই, তহঁতক কেনেকৈ পাহৰি যাম মই। পিছে গুৱাহাটীত থাকি তোৰ কেনে লাগিল? ভালে দে। পিছে কোনোবা বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড বনাইছা নাই? মই সেইবোৰ নাই। এই বনালেও জানো আমাক ক'ব, আমি গাঁৱত থাকি গুৱাহাটী। ৰচোন, তহঁতক এটা কথা ক'বলৈ পাহৰিয়ে গৈছো মই। কি বা কথা? কচোন বহুত দিনৰ মূৰত আহি খালি গাঁৱত ফুৰিবলৈ গ'লে যি ডাঙৰ কথা এটা হ'ল। কি কথা? বছ, দত্তই ফোন কৰিছে। দত্ত কওক, কি হ'ল? মাল যে চাপ্লাই হোৱা নাই, মোক মাল লাগে ইমিডিয়েট। হয়, মই পঠাই দি আছোঁ কালি ঠিক 10:30 বজাৰ লগে লগে আপোনাৰ ওচৰলৈ, হাতীগাঁৱলৈ পঠাই দিম। হয়, ইমিডিয়েট দিব। দত্ত আপুনি টেনশ্যন ল'ব নালাগে পইচা লৈ, আপুনি এখন হাতত মাল দিব আৰু এখন হাতত মই পইচা দিম, ঠিক আছে? 10:30 বজাৰ লগে লগে মই পঠাই দি আছোঁ মোৰ আদমি, বাছ হৈ যাব। কালি 10:30 বজাত হাতীগাঁৱলৈ যাবি গোটেইকেইজন, বুজি পালি? বছ। ঠিক আছে? বাহ, ইমান ধুনীয়া ঠাই, এটা চেলফি লওঁ। বছ, কি চালি আনিছি? আবে আহিবলৈ দে, কিমান দিনৰ মূৰত চিকাৰ পাইছোঁ। বল। কোন তহঁত? মংগল, নাম মোৰ মংগল। কোনোবাই যদি কৰে মোক অমংগল। অভদ্ৰ নেকি তহঁত? ছোৱালী সন্মান কৰিব নাজানা? আমি অভদ্ৰ, আমাৰ গাঁৱত কোনো মূল্যয়ে নাই। এতিয়া নতুন গাঁও, নতুন মাল, পাৰিলে নাম্বাৰটো দি যোৱা। মোক যাবলৈ দে। আবে যাবা ৰ'বা, ইমান সলকান কিয়? আমি নাচো। তুমি বেয়া পইচা ইহঁতক পঠিয়াই দিওঁ, আমি দুয়ো একেলগে থাকোঁ। তহঁত যাব পাৰাতো, যিহেতু বেয়াই পাইছে। যা, আমি অলপ কথা হৈ লওঁ। দেখি মংগল সিহঁতৰ মাজত তাৰ পিছে জল কি কৰিছে? দেখি নাজান নেকি সিহঁতৰে মংগল হোটেল কোনোবা? মই এইটো কোনোবা নতুন ছোৱালী আছো, যাম কি হৈছে কথাটো সুধি লওঁ। কি কৰিছা তাৰ পিছৰ লগতে? মংগল, নাম মোৰ মংগল, আৰু মই সকলোৰে কৰো অমংগল। আবে চা না কোনে এন্ট্ৰি মাৰিছে? ক'তে তহঁত? বছ কি হ'ল? মাতিছিল? আবে চা না কোন আহিছে? আবে আমাৰ গাঁৱৰ মহাপুৰুষজন দেখোন। আৰু তোক ইয়াত কি লাগে? তই যা। তহঁতক কল, তহঁতক মই ভালদৰে চিনি পাওঁ। ব'লা, সিহঁতৰ লগত থাকি লাভ নাই, তোমাক মই আগে দিওঁ। বহুত টাইম যুঁজি আছো মই এই লগত। আৰে মংগল, তই কি গম নাপাওঁ নেকি? আপিৰ গাত হাত তোলাবা নাংগে, আইনত না। তক মাৰিছ বে? চা, এইখন হাত তই প্ৰথম আৰু শেষবাৰ কাৰণে উঠালি। ইয়াৰ পিছত যদি এখন হাত উঠা তই নিজে পাহৰি যাবি।
তই কোনখন হাতেৰে ভাত খা ইয়াক এটা চৰ মাৰা ই যিখন হাতেৰে তোমাৰ হাতত ধৰিছিল সেইখনে দি ইয়াক মাৰা অভদ্ৰ কৰবাৰ বোলা বছ আপোনাক সামান্য আপনি এটা অপমান কৰিব তাই মোক ইয়াত মাৰিছে কিন্তু মোৰ ইয়াত লাগিছে আজি আৰু একো কৰিব নালাগে কালি আমাৰ ডিলটো হৈ যাবলৈ দে যি কৰিব লাগে মই কৰিম আৰু তাইৰ ওপৰত অলপ চকু ৰাখিবি যাতে কোনো ল'ৰা তাৰ ওচৰলৈ নাহে ঠিক আছে কালিৰ পৰা কামত লাগি যাম আমি কালিৰ পৰা কামত লাগি গ'ল এতিয়া বল আৰু এইবিলাক চৰ্তৰ কথা কাকো নকবি হ'ব বছ তুমি গাঁৱত নতুন নেকি হয় নতুন মই পৰহি আহি পাইছোঁ অলপ গাঁৱত সাৱধানে চলিবা মানে মংগলটো অলপমান সেনা আন গমটো পাইছায়ে তুমিতো আকলে যাব পাৰিবা পাৰিম ল'ৰাটো বহুত ভাল আছে তই বিকিৰ কথা কৈছ নেকি সি বহুত ভাল ল'ৰা আমাৰ গাঁৱৰ ভিতৰত সি ভাল সি সকলোৱে ভাল পায় হয়নে সি বহুত ভাল ল'ৰা না তই তাৰ প্ৰেমতে পৰিছ নাই মই সেইবোৰ নাই দেই চাহ বনাব নালাগে ন আমি যাওঁ পিছে তোক এটা কথা কওঁ কালি মন্দিৰত শৰাই ভাগ দিম তই পাৰিলে আহিবি নহ'লে দে হ'ব দে মই চাওঁ বিকিও আহিব আকৌ নহয় আহিবি আৰু হ'ব দে বহুত দিনৰ মূৰত এনেকৈ চাদৰ মেখেলা পিন্ধি মন্দিৰত আহি কিবা এটা ভাল লাগি গ'লে জল পটাপট জল দেৰি হ'ব নহ'লে বল এইটোৱে মন্দিৰ জল বা বহুত ধুনীয়াকৈ বল মন্দিৰত বহুদিন অহাই নাই সৰুতেই যে আহিছিল আজি ভালকৈ চাই ল'বি জল দে ভালকৈ এটা সেৱা এটা কৰ আহি ভাল লাগিল নে তোৰ ভালে লাগিল এই ক'ৰবাত বহোৱা ইয়াতে বহো বহুত ভাল লাগিল ন মই ইয়াক কল কৰিছিলোঁ ক'তবা আছে সি আহিব নেকি সি আহিব মই ৰাতিপুৱাই কল কৰিছিলোঁ এবাৰ কল কৰোঁ ৰ হেল্ল' আহি পাইছা নেকি আমি মন্দিৰতে আছোঁ ৰ'বা আহিব ন সঁচা আহিব ন আহিব মই ফোন কৰিছিলোঁ নহয় আহি পাবই চাগে তই ইমান অধৈৰ্য কিয় হৈছ আহি পাব ন না তই তাৰ প্ৰেমতে পৰিছ নাই পৰা সি আহি পালে পালে নেকি বিকি তই মন্দিৰত কিয় লৈ দিম এই অংকিতাই ফোন মাৰিছিল তাৰ বোলে জন্মদিন আহা একবাৰ এই বহি আছা তই আহি পালি ইমান দেৰি কৰি দিছে এই নাই কাম এটা আছে বলতো এবাৰ ফুৰি চল এই তহঁতে যা মোৰ এটা ফোন আহিছে মই যাওঁ ঠিক আছে যা তুই বল হাত দিও অলপ কথা পাতক দে আমি সিফালৰ পৰা অলপ ফুৰি বল তহঁত দিও অলপ কথা পাত আমি সিফালৰ পৰা অলপ ফুৰি দে সোনকালে আহিবি তই ঠিক আছে বল ৰ'বাচোন কোৱা সেইদিনা তুমি মোক হেল্প কৰিলা থেংক ইউ ক'ব পাহৰিয়ে গ'লো নাই হ'ব একো নাই থেংক ইউ পিছে তোমাৰ নামটো কি হিয়া বৰুৱা পিছে কি নাম তোমাৰ বিকি থাকিবা গাঁৱত আছোঁ কিছুদিন লগ পাই থাকিম পাবা এইবাৰ কথা পতা হ'লনে নাই বল সিহঁতৰ কথা পতা হ'লনে হ'ল বল দে প্ৰসাদখিনি ভগাই দিম বল
তুমি যোৱা আগত তুমি যোৱা 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 তুমি যোৱা মই শৰাইখন ভাঙো ব'ল এতিয়া কিবা এটা মনে বিচাৰা ব'লাতে যাওঁ বলতে নহ'লে যোৱাতে পিছত লগ পাম কেতিয়াবা কল কৰি ৰিচিভ কৰিবা হ'ব বাৰু পিছত তই তাৰ লগত কি কথা পাতিলি নাই এনে খবৰ পাতি সুধিলোঁ আৰু খবৰ সুধিলি নাই আৰু কিবা পাতিলি নাই খবৰেই আৰু ল'ৰাটো বহুত ভাল লাগে অঁ ল'ৰাটো ভালেই ভালকৈ পচন্দ কৰিছ দেই পিছে বহুত লাজ কৰে অঁ সি সৰুৰে পৰা লাজুকীয়া ব'ল তে তেনেহ'লে দেৰি হ'ব ঘৰত ব'ল মালিকা কনষ্ট্ৰাকশ্যনৰ কামটো কেনেকুৱা চলিছে নাই ৰ'বা বিল পাছ হোৱা নাই আৰু অলপ পইচাৰ প্ৰব্লেম চলি আছে আৰে বৰুৱা মই থকাতে আপুনি টেনশ্যন লৈছে পইচা কিমান পইচা লাগিব ক'ব আপুনি মোক তাতে মই কিয় চিন্তা কৰি পইচা আপুনি টেনশ্যন নল'ব যি লাগে চব মোক ক'ব মই দি দিম আপোনাক কিবা লাগিলে আপুনি মোক ক'লে হ'ল ৰ'বচোন মই মাজনীক মাতো আপুনি কওক অলপ অ' মাজনী আংকুল আহিছে বৰুৱা আংকুল যোৱা অলপ কিবা লৈ আহা আংকুলৰ কাৰণে মাজনী আংকুল চাহ হওক দিয়ক বৰুৱা চাহ ঠাণ্ডা হৈ গ'ল খাই লওক বৰুৱা কোনে লওক বৰুৱা পিছে ছোৱালী আপোনাৰ ডাঙৰে হ'ল হয় বৰুৱা কিবা বিয়া বাৰুৰ কথা ভাবিলো না বিয়া বাৰুৰ কথা ভাবিব লাগিব ৰ'ব বৰুৱা মানে তাই এইবাৰ এক্সাম দিলে নহয় এক্সামৰ ৰিজাল্ট দিয়াই নাই এক্সামৰ ৰিজাল্ট দিলে ভাবিম বাৰু কিবা আৰু বৰুৱা বেয়া নাপাই যে এটা কথা কওঁ নেকি আৰে বৰুৱা আপোনাক মই বেয়া পাওঁ নেকি কওক যি ক'ব লগা আছে বৰুৱা আমাৰ এই বন্ধুত্বটো সম্বন্ধলৈ পৰিণত কৰিব পাৰি নেকি মানে বৰুৱা আপুনি কি কৈছে মই ভালদৰে বুজিব পৰা নাই মানে বৰুৱা আপোনাৰ ছোৱালী মই মোৰ বোৱাৰী কৰিব পাৰিম নেকি আৰে বৰুৱা ইয়াতকৈ খবৰ কিবা আছে নেকি আপুনি আপোনাৰ পৰা কিয় কোৱা নাছিল মোক মানে আমি বিয়ে বুলি মাতিব পাৰো কিবা নিউজ বিলাক যে কাৰ ছোৱালী ক'ত পলাই গ'ল সেইবিলাকে আৰু মোৰো ভালে হৈছে মোৰ মাজনী এইবোৰ সোমোৱা নাই যে অ বাবা বাবা দে বাবা কচোন ইমান চিঞৰি চিঞৰি আহিছিলে আছে ঘৰতে মাজনী ক'ত বা গ'ল আছে দিয়ে এটা ভিডিঅ' চোৱাচোন দে লিখাচোন তোমাৰ মৰমৰ মাজনীৰ আৰে বাবা এইবোৰ কি ক'ত পালি তই এইবোৰ মই নিজে কৰি আনিছো বাটত দেখা পাই আৰে বাবা তই তো কাকো দেখুৱা নাই দেখুৱা নাই এতিয়া দেখিছা তোমাৰ জীয়েৰে কাণ্ড আৰে বাবা কাকো নেদেখুৱাবি দিয়ে মোৰ ৰিপৰ্টেশ্যন নষ্ট হৈ যাব ডিপ্ৰেছন নষ্ট হোৱা কামে কৰিছে যি আৰে মই যি ব্যৱস্থা ল'ব লাগে মই ল'ম তাই ব্যৱস্থা তই কাকো নেদেখুৱাবি ঠিক আছে মই আহিছো ডিলিট কৰিব নোৱাৰো ইছা দে থাকক দে বাবা তই যা কাকো নেদেখুৱাবি দে ভিডিঅ'টো কিন্তু মাজনী এইফালে আছোন পাপা কোৱা মাজনী কালি যে আহিছিল বৰুৱা আংকুল ল'ৰাৰ লগত তোমাৰ বিয়া অহা মোৰ মই এতিয়া বিয়াত নবহো আৰে কাৰণ কি বৰুৱা আংকুল ভাল ল'ৰাও ভাল মই কাৰোবাৰ ভাল তই আমাৰ গাঁৱৰে বিকি সেই মাছ ৰুপালীৰা ভাল পা তই তাত বাহিৰে মই কাৰোৰ লগত বিয়াত নবহো ইমান টাইম হ'ল এতিয়ালৈ সি আহিয়ে পোৱা নাই কেতিয়াবাই কল কৰিলোঁ কি হ'ল কিয় ইয়ালৈ মাতিলা ইমান দেৰি কৰিলে এনে কাম এটা আছিল তোমাৰ লগত এটা ডাঙৰ কথা আছে বহি লোৱাচোন কোৱা এতিয়া কিয় মাতিলা ইয়ালৈকে কথাবোৰ কেনেকৈ কওঁ ভাবিয়ে পোৱা নাই কোৱা কি কথা মানে পাপাই মোৰ বিয়া ঠিক কৰিছে অহা মাহত ভালে খবৰ দেখো ইমান ডাঙৰ খবৰ এতিয়া দিলা মোক তুমি বুজি নোপোৱা কিয় আৰে ইয়াত বুজিব লগা কি আছে এইটোতো ভাল খবৰ ন আৰে তুমি কথাবোৰ বুজি পোৱা নাই কিয় মই তোমাক ভাল পাওঁ তোমাক কেনেকৈ সম্ভৱ তুমি ক'ত আৰু মই ক'ত আমাৰ দৰে সম্পৰ্ক কোনো কাৰণতে সম্ভৱ কিয় সম্ভৱ নহয়? এটা কথা জানি ল'বা, তোমাৰ অবিহনে মই কেতিয়াও থাকিব নোৱাৰিম। যদি তুমিও মোক ভাল পোৱা, আজি গধূলি নিবলৈ আহিবা ন? হেল্ল' ক'ত আছ তই তই থানক লাগি আছোন কথা এটা আছে যে সোনকালে আহিবি মোক কিয় মাতিছিলি কওঁ ভাই মই এটা ডাঙৰ প্ৰব্লেমত পৰিলোঁ কি প্ৰব্লেম সি আহি মাত্ৰ মোক লগ ধৰি গ'ল তাৰ বোলে অহা মাহত বিয়া ঠিক কৰিছে দেউতাকে মই এতিয়া তাই কৈছে এতিয়া বোলে মই গধূলা লৈ আহিব লাগে মই কি কৰোঁ এতিয়া তইতো ইয়াক ভালে পা তইতো তাইৰ অবিহনে থাকিব নোৱাৰিবি তই তাইক আন থকাৰ ব্যৱস্থাটো মই কৰি দিম তে মই আজি গধূলি লৈ আহিম নেকি আনবি মই থকাৰ ব্যৱস্থাটো কৰি থৈ দিম ঠিক আছে
হেল্ল' বিকি ক'ত আছা তুমি জলদি আহা পাপা আৰু দাদা শুইছে চাগে অঁ তুমি আহি পালা ব'লা 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 কোনো দেখাতো নাই 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 দেখা ভাই তই চব কৰি থৈছ ন মই চব কৰি থৈছোঁ ঠিক আছে আজি ৰাতিটোৰ কাৰণে বহুত ধন্যবাদ দে তোক লগৰ কি ধন্যবাদ ঠিক আছে তই যাবি তে এতিয়া মই তাক কালিকে লৈ যাওঁ তোক কালি ৰাতিপুৱা খবৰ দিম তই থানালৈকে আহি যাবি ঐ পুৰোহিত ক'ত মই ফোন কৰিছিলোঁ যাম ফোন কৰছোঁ তেন্তে বছ আপোনাৰতো বিয়া ঠিক হ'লে ৰাতিলৈ পাৰ্টিটো দিব অ'কে অ'কে টেনশ্যন নলবি সকলোকে মই পাৰ্টি ৰাতি দি আছোঁ লাগিব কিন্তু জীৱনটোত বহুত পাপ কাম কৰিলোঁ ব'ল এবাৰ মন্দিৰৰ পৰা অলপ দৰ্শন কৰি আহোঁ ইয়াত কিবা চলি আছে দেখোন বছ আপোনাৰ হ'বলগীয়া জনি দেখোন আবে যা গাড়ীৰ পৰা অস্ত্ৰ লৈ আহ কি হ'ল পুৰোহিত ইমান দেৰি আহিব নাই আবে পুৰোহিত আহি হাজিৰ ইহঁতৰ বিয়াখন আমি ইয়াতে পাতি দিওঁ নেকি চেউৰুলি দি যোৱাতে হ'ব পে 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 ইহঁতকে পঠাই দে ইহঁতৰে লগত একো কাম নাই কাম আছে ইহঁত দৌৰে লগত আবে যা না আবে বেটাও যা না মংগল অৱতৰত সীমা থাকে তোক ভালে ভালে কোৱাতে ইয়াৰ পৰা যা আবে যাম ৰ মোৰ জীৱন লগৰীক মই লৈ যাম একেলগে বল আবে তই বস্তু নাহিলি চব তোক আজিব এই মাৰ গোটাকেইটা ইয়াক প্লিজ নামাৰিবি ইয়াক প্লিজ আৰে তই ক'ত আহিছা মাৰা বিকি বিকি মোক বচোৱা আবে কেনেকা বিকি ইয়া ইয়া তুমি বেয়া নাপাবা তুমি কিয় এনেকুৱা কৰিলা প্লিজ বিকি মোক বেয়া নাপাবা মংগল মংগল তই বহুতৰে অমংগল কৰিলি কিন্তু আজি মই তোৰ অমংগল কৰিম এ